1 কেজি পুঠি মাছৰ দাম যদি 32,000 হয় 16 গ্ৰামৰ দাম কিমান হ'ব? মই পুঠি মাছ খাই বেয়া পাইছো সেইকাৰণে উত্তৰটো নাজানিছো চা পুঠি মাছ খাই বেয়াই পাওঁ যদি তোৰ ডিঙিটো কেলৈ আছে নেলো উলিয়া অংক মোবাইল লাগে তাক কথা আপুনি কেনেকে গম পাইছে চব কথা মোক কৈছে তোক পঢ়া শুনা কৰি বানাই দিয়াৰ দায়িত্ব দিছে মোক অকে এটা মুৰ্গীয়ে যদি দিনে 2টাকে কণী পাৰে 1 কেজি অখোৱা চাউলৰ দাম কিমান এটা মুৰ্গীয়ে যদি 2টা কণী পাৰে 1 কেজি উখোৱা চাউল চা এতিয়া শকত চাউল তোতকে অকণমান ক্ষীণ 1 কেজি কথা মুৰ্গী কণীৰ লগত আকৌ উখোৱা চাউলটো কেলে লাগিছে হয় নেকি তাৰমানে তই মোক শিকাবি 1 কাপ চাহৰ দাম যদি 5 টকা হয় কমলৰ ভনীয়েকৰ বয়স কিমান 16 বছৰ